হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল আৰু আজি যাম আমি ৰাক্সাবাদ মংগলৈ ডিগ্ৰীৰ পৰা ৰাক্সাবা যাম আৰু আজিৰ পৰা শেষ আৰু ডিগ্ৰীত মই ৰাক্সাই পোৱা নাই আৰু এইবাৰ প্ৰথম ৰাক্সাম ডিগ্ৰীৰ পৰা আৰু এতিয়া সন্ধিয়া যাম আৰু এতিয়া পূৰা ধুনীয়াকৈ জেকেট পিন্ধি এতিয়া ৰাক্সাবা সন্ধিয়া 5টা বাজিল 5:15 হ'ল আৰু এতিয়া আজি আমি ৰাক্সাবা যাম মই জন্তৰ ঘৰত ৰখি আছোঁ এয়া আমাৰ দাদাৰ ল'ৰা য'তে মই আজি যাম ৰাক্সাবা মংগলৈ ডিগ্ৰীৰ পৰা যাম ৰাক্সাবা কি আনিব লাগিব যে নকল পলা হৈ যা কি আনিবি ৰাসৰ পৰা কি আনিবি জিলাপি বাদাম আৰু লৈ আহিবি দে আনিব লাগিব দে পিছে নন্দি কি কৰিম জানা কি একা উৰে ঘূৰে কুবা হ'ব দে পিছে ৰাক্সাবা আৰু আজি শেষ ৰাস আজিৰ পৰা শেষ আৰু লাষ্ট আমি যাম আজি এইটো বেগ চা চকা থকা বেগ ধুনীয়াকৈ ইনকৈ লৈ আহিব পাৰি বস্তু চস্তু ক'ৰবাত গ'লে চাকৰি তাকৰি গ'লে ইনকৈ লৈ যাব পাৰি ভাল লাগছে জানো পূৰা ছেটে দিয়ে কিমান হৈছে ছেট চাহ খালোঁ চাহটো খাই এতিয়া যাই থাকোঁ যাওঁ দে যাওঁ হে টাটা বাই বাই আৰু এয়া সন্ধিয়া আমি বাইকেদি আহি পালোঁ ৰাসৰ ঠাই পালোঁ আৰু ইয়াত আমি ধুনীয়াকৈ এতিয়া বাইকখন ইয়াত থৈ দিম আৰু এয়া মই টিকেট ল'লোঁ টিকেট কাটি থ'লোঁ বাইকখন 2 তিনিটা 2 আৰু এয়া ৰাসৰ ভিতৰত এতিয়া আমি সোমাই যাম ভিতৰত এইখন গেট মেইন গেট আৰু মানুহ চাওঁ আৰু এয়া অহা যোৱা ৰাস্তাটোত বাটটোতে গোটাই লাইট গোটাই লাইট দিছে লাইট আৰু এইটো হৈছে মন্দিৰ ডিগ্ৰীপাৰাৰ মংগলৈ ডিগ্ৰীপাৰাৰ এইটো হৈছে মন্দিৰ আৰু ইয়াতে হৈছে ৰাস আৰু এতিয়া আমি ৰাসৰ মূৰ্তি চাম ইফালে এইটো সিংহ আৰু ইফালে মূৰ্তি চুটি আছে এতিয়া আমি অলপ মূৰ্তি চাম আৰু ইফালে এইটো পুতলা আৰু ইফালে ইয়াত দশৱতাৰ আৰু ইফালে আৰু এয়া 5 পাণ্ডৱ ইফালে আছে এইটো হনুমান আৰু এয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু ইফালে আৰু এইটো গৰু এইটো এটা বান্দৰ আছে ইফালে এইটো বান্দৰ আৰু ইফালে এইটো বান্দৰ আৰু মানুহ আৰু এইবাৰ মানুহ তামাম হৈছে মানে মানুহ বহুত হৈছে পূৰা মানুহ হৈছে ৰাক্সাবা আহিছোঁ আজি প্ৰথমবাৰ ৰাক্সাবা আহিছোঁ পূৰা ঘূৰি আছোঁ চাই আছোঁ খুব মজা লাগছে চাই আৰু ইফালে এইটো হনুমান জয় হনুমান আৰু এইটো গড় খৰ্গ নাই দেখোন খৰ্গ কোনোবাই নিলা নেকি চৰে মাছ কৰি লৈ গ'ল আৰু মাংস পূৰা মাংস কিমান দাদা পিছ 50 কম নাই নেকি দাদা কম নাই আৰু ইফালে কিবা থিয়েটাৰ হৈ আছে কি থিয়েটাৰ নয়নতৰা আৰু ইফালে নয়নতৰা থিয়েটাৰ হৈ আছে আৰু থিয়েটাৰ চাব লাগে মানুহ লাইন পাতি আছে পূৰা আৰু মানুহ আহিছে মানুহ গৈছে মানুহ আহিছে মানুহ গৈছে মানুহ হৈ আছে আৰু এয়া পিলি আছে ৰাক্সাবা লগ পাইছোঁ আজি ৰাসত এইটো আহি গৈছে দেখোন খবৰ কি কাৰ লগত আহিছা আৰু ৰাসত এয়া খিতেই গাই আহি পালা আৰু ইফালে এইটো বুন্দিয়া আৰু ভুজিয়া দুটা আহিছে বহি আছে আৰু ইহঁতে ধুনীয়াকৈ কিবা জমনি ক'ব এয়া খিতেই গাই আৰু এয়া বুন্দিয়া ভুজিয়া দুটা আছে পূৰা আজি ইহঁতে কিবা জমনি ক'ব জমনি বুন্দিয়া ভুজিয়া লগ পাইছোঁ আজি প্ৰথমবাৰ লগ পাইছোঁ ভাল লাগিছে আমি দাদাক আহি লগ পালোঁ আজি আমি ডিগ্ৰীপাৰাত উপস্থিত আছোঁ ৰাসত দাদাকো লগ পালোঁ বহুত বেছি ভাল লাগে এনেকুৱা ভিডিঅ' চাই থাকোঁ মই বহুত ভাল লাগে বহুত চাই আৰু আমি প্ৰথম লগ পাইছোঁ
লগ পাইছোঁ আজি আৰু এয়া আজি ডিগ্ৰীপাৰা ৰাসত আহি সঁচাকৈ ভাল লাগিছে যথেষ্টখিনি মানুহৰ সমাগম দৰং ডিষ্ট্ৰিক্টত আজি প্ৰথম তাৰমানে ইয়াতে বাকী হোৱা নাই কৰোণাৰ কাৰণে কিন্তু ইমান ধুনীয়াকৈ এই ৰাস উদযাপন কৰিছে বহুত বহুত ধন্যবাদ আৰু ভাইটিক লগ পাব আৰু বহুতখিনি কষ্ট কৰি আছে আজি ইয়াতে আমাৰ প্ৰগ্ৰেম আছে কিন্তু ইয়াতে আহি লগ পাই ভাল লাগে এইফালে পুৰা ষ্টেজ খালী আছে ৰাসত আজি ধুনীয়াকৈ খিটেকাই অনুষ্ঠান হৈছে ডিগ্ৰীত আৰু ধুনীয়াকৈ আমি জমনি অনুষ্ঠান চালোঁ অলপ আৰু এতিয়া কিবা এটা খাবা গ'ল কিবা এটা খাই তাড়াতাড়ি ঘৰত যাওঁ ভোক লাগছে এইফালে গৰম গৰম ঘুগুনি গৰম গৰম এয়া কণী আৰু চাওঁ আহি গ'ল এয়া আৰু আমি ধুনীয়াকৈ ৰাস চালোঁ ডিগ্ৰীপাৰা ৰাস মংগলদৈ আৰু এতিয়া আমি ঘৰত যাম বাই বাই